নমস্কাৰ আমেৰিকাৰ ইটো সিটো কথাৰে আন এটা ব্লগ আজি ব্লগটো অকমান দীঘলীয়া ভাল পাব কিন্তু আজি আপোনালোকক লৈ গৈ আছো আমেৰিকাৰ এখন জনপ্ৰিয় দোকানলৈ নামটো হৈছে ডলাৰ ট্ৰী ইয়াৰ নাম আসলতে ডলাৰ ট্ৰী এই কাৰণে যেতুকে আমেৰিকাৰ কাৰেন্সি ডলাৰ হিচাপত কৰা হয় আৰু ইয়াতে সকলোবোৰ বস্তু $1 পোৱা গৈছিলে তাৰ কাৰণে নাম আছিল ডলাৰ ট্ৰী কিন্তু বৰ্তমান কোভিডৰ পিছত ইয়াত সকলোবোৰ বস্তু $1.25 কৰি হৈছে কাৰণ দাম বাঢ়িছিলে আৰু $1 বৰ্তমান আমাৰ ভাৰতীয় ৰুপিজ হিচাপে 87.60 পইচা 87 ৰুপিজ 60 পইচা এনেকুৱা কিবা এটা হৈছে গতিকে সো টোটাল দাম যদি আমি ভাবিবলৈ যাওঁ ইয়াতে সকলো বস্তু এটা বস্তুৰ দাম 108 টকা মানকে পৰিব তো এই দোকানখন যিবিলাক আমেৰিকাৰ ধৰক দুখীয়া মানুহ আৰু হিহঁতৰ কাৰণে বিৰাট এফৰ্ডেবল ইভেন এই দোকানখন প্ৰায়বোৰ মাইকী মানুহৰ ভাল লাগে কাৰণ এই দোকানখনত সৰু বস্তুৰ পৰা একদম বৰ ধুনীয়াকৈ পোৱা যায় ধৰক DIY কৰিবলৈ সকলোবোৰ বস্তু খুব সহজতে $1.25 পোৱা যায় আৰু লগতে বাচ্চাৰ প্ৰজেক্ট কৰিবলৈ যিবিলাক বস্তু আমাৰ প্ৰয়োজনীয় আপোনালোকে জানে সেইবোৰ বস্তু বঢ়িয়াকৈ পোৱা যায় আৰু আসলতে যিবিলাক মানুহে একেলগে ধৰক বহুত পইচা দি বহুত বেছি বস্তু এফৰ্ড কৰিব নোৱাৰে হিহঁতৰ কাৰণে ক'বলৈ গ'লে বিৰাট ভাল ডেইলি বেচিছত যোনে উপাৰ্জন কৰে সপ্তাহৰ বজাৰ কৰে অকমান সেই সকলোবোৰ মানুহৰ কাৰণে ভাল ইয়াতে যেহেতুকে মানুহে সিজন ওয়াইজ ঘৰ সজায় বেলকনি সজায় তো সেই সিজন ওয়াইজ বস্তুবোৰ খুব সুন্দৰকৈ পোৱা আৰু যিকোনো স্পেশাল মুহূৰ্তত দিবলৈ বুলি কাৰ্ডবোৰ খুব সুন্দৰকৈ সিমান দামতে পোৱা যায় লগতে ঘৰ সজাবলৈ বা DIY কৰিবলৈ সকলোবোৰ বস্তু বঢ়িয়াকৈ পোৱা যায় মই এই দোকানখনত গ'লে যে কি নুঠাও মানে হিচাপ নাই মোৰ ইমান ভাল লাগে এই দোকানখনৰ সকলোবোৰ বস্তু সৰু কিছুমান বাচ্চাৰ কিতাপ ৰাখিছে ডাঙৰৰ কিতাপ ৰাখিছে লগতে ইয়াতে কুকুৰৰ খেলনা লাগে কুকুৰৰ খেলনা বাচ্চাৰ খেলনাও বহুত ৰাখিছে কিন্তু প্ৰডাক্টবোৰ অকমান কোৱালিটিবোৰ ধৰক লো কোৱালিটিৰ আৰু লগতে সাৰ্ফ সাবুন ক্লিনিং প্ৰডাক্ট সকলোবোৰ ৰাখিছে লগতে বাথৰুমত ইউজ কৰা বস্তুবোৰো ৰাখিছে গুটেই আৰু মেকআপৰ বস্তু সকলোবোৰ পোৱা যায় জনে ধৰক ইয়াৰ পৰা কিনে মেডিসিন গুটেইবোৰ পোৱা যায় কিছুমান বস্তু আৰু মেডিসিন ইয়াতে যেনেকে কিনিব নোৱাৰিও আৰু স্যানিটাৰি প্যাডকে ধৰি গুটেই মেকআপৰ বস্তুবিলাক আৰু সাৰ্ফ সাবুন এইবোৰ সব আৰু যিবিলাক বস্তু তাৰ মানে খোৱা বস্তু এয়া দেখিছে নে সৰু পেকেটবোৰ ৰাখিছে ডাঙৰ নহয় কিন্তু এলুমিনিয়াম ফয়েল বেকিং শীট বেকিং পেপাৰ যিবিলাক মানুহে নহলে ইয়াতে ডেইলি লাইফত নচলে লগত কৰচ ৰাখিছে চামুচ এইবোৰ যিবিলাক বস্তু নহলে নচলে মই বাৰে হেতুৱে কৈ আছো সো এই দোকানখন কবলৈ গলে বিৰাট ভাল কিচেনৰ প্ৰডাক্ট সকলোবোৰ ৰাখে আৰু যিবিলাক মানুহে একেলগে মই কৈছোৱে যে একেলগে বহুত টিস্যু কিনিব নোৱাৰে কিছুমান মানুহে তেতিয়া মানুহে ইয়াতে 2-3টা কৈ কিনিব পাৰে খোৱা বস্তু নতুবা বেছি খোৱা বস্তু আমাৰ কাপোৰ কানি জোতা চেন্ডেল সেইবোৰ বেগ সেগ এইবোৰ নাপায় কিন্তু দেই সৰু বস্তুবোৰ পাৰ্টি প্ৰডাক্ট ধৰক বা সৰু কিছুমান বস্তু পোৱা যায় যিয়েই নহক এই দোকানখনত কিন্তু কিনিবলৈ বুলি বৰ ভাল মই সৰু বস্তুৰ কাৰণে কেতিয়াবা গৈ আৰছৰ কাৰণে এদৰে কিবা কিবি লৈ আনো এবাৰ ভ্যালেন্টাইন বুলি বেলুন ললো তাৰ কাৰণে এখন কাৰ্ড ললো এইদৰে আৰু বাচ্চাৰ মনটো ভাল লাগে আমাৰ ফেৰিৱালা আহিলে সৰু বস্তুবোৰ লৈ ভাল লাগে নহিয়তৰ দেখিলে ভাল লাগে হে মই তাৰ কাৰণে বেলুন লৈ এইদৰে বিলিং সিলিং কৰিলো কৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেন্ট কৰি আগলৈ লগ পাম বাই